নমস্কাৰ বন্ধুসকল, মটিভেশ্যনৰ চামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এবাৰ এজন ৰজা এখন হাবিৰ মাজেৰে গৈ আছিল আৰু তেওঁ এজোপা গছৰ তলত বহি থকা এজন সন্যাসী দেখা পায়। আৰু ৰজাজন সন্যাসীজনৰ ওচৰত যায় আৰু তেওঁৰ ওচৰত বহে আৰু তেওঁৰ কথাবোৰ শুনিব ধৰে। ৰজা সন্যাসীজনৰ কথাবোৰ বহুত ভাল লাগে। ৰজাই সেই সন্যাসীজনক তেওঁৰ ৰাজমহলত এসাঁজ খাবলৈ নিমন্ত্ৰণ জনায় আৰু তাৰপিছত ৰজাজন তেওঁৰ ৰাজমহলত যায় আৰু তাৰ পিছৰ দিন সন্যাসীজন ৰাজমহলত আহে। ৰজাই সেই সন্যাসীজনৰ বাবে বিভিন্ন প্ৰকাৰৰ আহাৰ বনাই ৰাখে আৰু সন্যাসীজন আহাৰ গ্ৰহণ কৰে, বহুত কথা বতৰা পাতে। তাৰপিছত যেতিয়া সন্যাসীজনৰ যোৱাৰ সময় হয় আৰু সন্যাসীজন ৰজালৈ বহুত প্ৰসন্ন হয় আৰু ৰজালৈ এটা তাবিজ দিয়ে। তাবিজটো দি তেওঁ কয়, যেতিয়া তোমাৰ জীৱনত কিবা প্ৰব্লেম আহিব, যেতিয়া তোমাৰ তাত চাৰিওফালৰ পৰা বহুত প্ৰব্লেম আহিব, যেতিয়া তুমি কোনো ৰাস্তা দেখা নোপোৱা হৈ যোৱা, তেতিয়া এই তাবিজটো খুলিবা আৰু তাৰ ভিতৰত এটা মন্ত্ৰ পাবা আৰু তাক পঢ়িবা। যিমানবোৰ তোমাৰ প্ৰব্লেম থাকিব সকলো নোহোৱা হৈ যাব, সকলো ঠিক হৈ যাব। কিন্তু এটা কথা মনত ৰাখিবা, ইয়াক ভাল দিনত কেতিয়াও নুখুলিবা। ইয়াক তেতিয়াই খুলিবা যেতিয়া তোমাৰ ওচৰত চাৰিওফালৰ পৰা সমস্যা আহি পৰিব, যেতিয়া তোমাৰ এনেকুৱা লাগিব যে সকলো শেষ হৈ গৈছে, আৰু তেতিয়া তাবিজটো খুলিবা আৰু তাৰ ভিতৰত যিটো মন্ত্ৰ পাবা তাক পঢ়িবা। এনেদৰে কৈ সন্যাসীজন তাৰ পৰা গুচি যায়। কিছুদিনৰ পিছত সেই ৰজাজনৰ ৰাজমহলত শত্ৰুই আক্ৰমণ কৰে। শত্ৰুসকলৰ সৈনিক ৰজাজনৰ সৈনিকতকৈ বহুত বেছি আছিলে। ৰজাই ৰাজমহলৰ পিছৰ দুৱাৰেৰে এখন হাবিৰ দিশে পলাই যায় আৰু হাবিৰ মাজত এটা গুফা দেখা পায় আৰু ৰজা সেই গুফাৰ ভিতৰত সোমাই লুকাই থাকে। কিছু সময়ৰ পিছত ৰজাই সেই আক্ৰমণকাৰীসকলৰ ভৰিৰ খোজৰ শব্দ শুনা পায়। ৰজা বহুত ভয় খাব ধৰে। ইহঁতে ইয়ালৈ আহি পালে, এতিয়া মোক ধৰিব, মোক বন্দী বনাব, সকলো শেষ হৈ যাব। তাৰপিছত হঠাৎ ৰজাৰ সেই তাবিজটোৰ কথা মনত পৰে, যিটো সেই সন্যাসীজনে দিছিলে। আৰু সন্যাসীজন তেওঁক এইটো কৈছিলে যে যেতিয়া তোমাৰ ওপৰত বহুত প্ৰব্লেম আহিব, বহুত সমস্যা আহিব, যেতিয়া তুমি কোনো ৰাস্তা দেখা নোপোৱা, যেতিয়া তোমাক এনেকুৱা লাগিব যে সকলো শেষ হ'বলৈ গৈ আছে, তেতিয়া এই তাবিজটো খুলিবা। আৰু এতিয়া তাবিজটো খোলাৰ সময় আহি পৰিছে। আৰু ৰজাই সেই তাবিজটো ওলায় আৰু তাবিজটোৰ ভিতৰত এখন পত্ৰ পায় আৰু তাত কিবা কিবি লিখা আছিলে। সেই পত্ৰখনত লিখা আছিলে যে এই সময়টোও পাৰ হৈ যাব। এইটো পঢ়ি ৰজাৰ মনলৈ বহুত শান্তিৰ অনুভৱ হয়। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো জ্ঞান পাব পাৰোঁ, যিটো সময়, যিটো বহুত বেয়া সময়, সেইটো যেনেকৈয়ে নহওক, সেইটো যিমানে ডাঙৰ নহওক কিয়, তাত এটা বিশেষ কথা নিশ্চয় থাকে। আচলতে সেইটো পাৰ হৈ যাবই যাব। এই কাহিনীটোৰ পৰা আমি দুটা কথা শিকিব পাৰোঁ। যদি আপোনাৰ জীৱনত বেয়া সময় আহে, তেনেহ'লে আপুনি ধৈৰ্য ধৰক। যিমানে বেয়া সময় নাহক কিয়, সেইটো নিশ্চয় পাৰ হৈ যাব। আপোনাৰ বেয়া সময়ত আপুনি ধৈৰ্য ৰাখিব লাগিব আৰু ভাল সময়ত আপুনি নিজৰ গোটেই জীৱন বহুত ভালদৰে জীয়াব লাগিব। কাৰণ ভাল সময়ও কিছুদিনৰ বাবেহে থাকে। ভাল সময় হওক বা বেয়া সময় হওক, দুয়োটা সময়ে এদিনাখন পাৰ হৈ যায়। আশা কৰোঁ বন্ধুসকল, কাহিনীটো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।